হেল্ল' এভৰিৱান, কেনেকুৱা আপোনালোকৰ আশা ৰাখিছোঁ আপোনালোক সকলো সুস্থ হৈ আছে। মোৰো ভালেই। আজি ভাবিলোঁ আপোনালোকৰ লগত মই দুপৰীয়া ভাত সাজ শ্বেয়াৰ কৰোঁ বুলি। সকলো ৰেচিপি দিয়াটো অকণমান অসুবিধা হয়, সেইটো কাৰণে ভাবিলোঁ মই নাবাবী পনীৰৰ ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আৰু আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ কাৰণে মই পনীৰ লৈছোঁ আৰু পনীৰবিলাক মই অলপ ডাঙৰ ডাঙৰ চাইজত কাটি লৈছোঁ আৰু এখন ননষ্টিকি পেনত অলপ মিঠাতেল দিছোঁ। মিঠাতেল 3 চামুচমানৰ জোখা দিছোঁ, বেছি নাই দিয়া। আৰু তাতে 2 টুকুৰা ডালচিনি আৰু 2টা ইলাচি দি দিছোঁ আৰু লগতে কেইফুটামান নহৰু কাটি দিছোঁ, 2 টুকুৰা আদা দিছোঁ আৰু অলপ পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। যিহেতু এই সকলো বস্তুখিনি মই মিক্সিত এটা ধুনীয়া পেষ্ট বনাই ল'ম, সেইটো কাৰণে মই ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। আৰু এয়া দি দিছোঁ কাজু পৰিমাণটো অকণমান সৰহকৈ দিব, তেতিয়া খাবলৈ গ্ৰেভিখিনি বৰ সোৱাদ লগা হয়। আৰু এতিয়া এইখিনি মই তেলত অলপ সময় ভাজি ল'ম, যাতে ৰঙচুৱা অকণমান কালাৰ এটা আহে। আৰু এয়া চাওক, এইখিনি মই এতিয়া বাতি এটাত কাঢ়ি ৰাখিলোঁ, যাতে এইখিনি ঠাণ্ডা হৈ যায়। আৰু ঠাণ্ডা হোৱাৰ পাছতে মই মিক্সিত এটা ধুনীয়া পেষ্ট বনাই ল'ম। আৰু এতিয়া মই পনীৰখিনি ফ্ৰাই কৰি ল'লোঁ। মই বেছি ফ্ৰাই কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে ৰঙাকৈ ফ্ৰাই কৰি ল'ব পাৰে। মই অলপ অলপকৈ ফ্ৰাই কৰি ল'লোঁ। আৰু এইখিনি যিখিনি মই বাতিত কাঢ়ি ৰাখিছিলোঁ, সেইখিনি মই মিক্সিত এটা ধুনীয়া পেষ্ট বনাই ল'লোঁ। আৰু পনীৰখিনি কাঢ়ি সেই একেখন পেনতে মই এই মিক্সিত যিখিনি মই পেষ্ট বনাই লৈছিলোঁ সেইখিনি দি দিলোঁ। আৰু বেছি ডাঠ হোৱাৰ কাৰণে অকণমান পানী মিক্স কৰি দিছোঁ আৰু ভালদৰে লৰাই ল'লোঁ। আৰু এতিয়া ইয়াতে মই দিম সোৱাদ অনুপাতে নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুপাতে দি ল'ব। আৰু এয়া দিছোঁ আধা চামুচ জিৰা পাউডাৰ, জিৰা বেছিকৈ দিয়া নাই, কমকৈ দিছোঁ। আৰু এতিয়া ইয়াতে দিম চাহী পনীৰ মছলা। চাহী পনীৰ মছলা দিলে বেলেগ মছলা দিয়াৰ প্ৰয়োজন তেনেকৈ নহয়। আৰু এয়া মই দিছোঁ সম্পূৰ্ণ 1 চামুচ দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। যিহেতু নাবাবী পনীৰ বনাইছোঁ, ইয়াৰ গ্ৰেভিখিনি হোৱাইট হৈ থাকে, সেইটো কাৰণে ইয়াত মই কোনো ধৰণৰ হালধি ব্যৱহাৰ নকৰোঁ। এইখিনি এতিয়া মই ভালদৰে মজাই ল'লোঁ। আৰু একদম কম পৰিমাণৰ অকণমান জলকীয়া গুড়ি দিছোঁ। আপোনালোকে জ্বলা বেছিকৈ খালে জলকীয়া গুড়িৰ পৰিমাণটো বঢ়াই ল'ব পাৰিব। আৰু এয়া দিছোঁ অকণমান জালুকৰ গুড়ি নিদিলে সোৱাদ নহ'ব। আৰু এয়া লৈছোঁ মই ঘৰতে গাখীৰৰ যিটো সৰ, মই সেইটো কাঢ়ি ৰাখি দিওঁ, আৰু তাৰে মই 2 চামুচ লৈছোঁ। আপোনালোকৰ ওচৰত যদি ফ্ৰেছ ক্ৰীমটো আমুলৰ ক্ৰীমটো আছে সেইটো দিলেও হ'ব। আৰু এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ। আৰু অকণমান সময় মই উতলিবলৈ দিম। আৰু তাতে অকণমান পানী দি দিছোঁ, কাৰণ গ্ৰেভিখিনি বেছি ডাঠ হৈ গৈছে আৰু জ্বলি যাব পাৰে, সেইটো কাৰণে অলপ পানী দি দিলোঁ। আৰু এতিয়া ইয়াতে মই ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিছোঁ। পনীৰখিনি এতিয়া মই ভালদৰে ইয়াতে মিক্স কৰি ল'ম। আৰু 1 পৰা 2 মিনিট সময় এটা উতল আহিব দিম, যাতে গ্ৰেভিৰ সোৱাদখিনি পনীৰৰ মাজত সোমাই পৰে। আৰু মই গ্ৰেভিটো বেছি ডাঠ কৰি ৰখা নাই আৰু বেছি পনীয়াও কৰা নাই। আৰু এতিয়া ইয়াতে মই অলপ কচুৰি মেথি এনেদৰে ভাঙি দি দিছোঁ। কচুৰি মেথি দিলে খাবলৈ সোৱাদ হয়, গ্ৰেভিকণ ভাল লাগে খাই। আৰু এতিয়া এইখিনি মিক্স কৰি 1 মিনিট সময় গেছত ৰাখি দিম। আৰু মোৰ পনীৰ ৰেডি হৈ গ'ল। আৰু এয়া বনালোঁ ৰঙালাওৰ ভাজি, বেঙেনা ফ্ৰাই, আৰু এয়া নাবাবী পনীৰ, যিটো ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া আছে ৰঙালাও ফ্ৰাই আৰু বেঙেনা চাটনি কৰিলোঁ, আৰু গোল নেমু, জলকীয়া আৰু ভাত। আজি দুপৰীয়া মই এয়াই বনালোঁ। পুনৰ এটা ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে বাই বাই।